এয়া চাওক ভাতকেৰেলা চিঙি আনিলোঁ ধুনীয়াকৈ ফ্ৰাই কৰি খাম আৰু তিতাকেৰেলা ভাতকেৰেলা এইকেইটা ভাতকেৰেলা তিতাকেৰেলা মই দেখাই আছোঁ আৰু গছতে দেখাম বলক তিতাকেৰেলা এইকেইটা চিঙিয়ে আনিব পালোঁ হেল্ল' গাইজ চাওক এয়া আমাৰ মাছ বনাম ৰেচিপি দি নাথাকোঁ আজি ঘৰৰ পাচলিৰে বনাম আৰু ইয়াৰ আগতে কেইটামান দেখাইছোঁ মই ঘৰৰ পাচলি চিঙি অনা আজি এটা দুখ লগা হেৰি হৈছে দেখাই আছোঁ ৰ'ব ইমান ধুনীয়া জিকা এডাল আছিলে লাগিছিলে গোটেই গছডাল কিবাহে কাটি দিলে ছিঙি গ'ল আৰু সৰুতে আনিব লগা হৈছে জিকাবোৰ ছিঙি ৰ'ব মই আপোনাক দেখাই আছোঁ এয়া চাওকচোন সৰু সৰু দেখিছেনে দেখোন অকণি এয়া সেইকাৰণে মাছৰ লগতে বনাম বুলি ভাবিছোঁ অকণমান থুপথুপীয়াকৈ ভিডিঅ'টো চাই থাকিব কি দেখাব পাৰোঁ দেখাই থাকিম এনেকৈ ভিডিঅ'টো আৰম্ভণি কৰিম বুলি ভাবিছোঁ কণ্টিনিউ কৰোঁ ভিডিঅ'টো হেল্ল' এভৰিৱান বৰষুণ দিছে আজি দুপৰীয়া ইমান বৰষুণ দি আছে আমাৰ পাহিয়ে চিকেন খাই ভাল পায় জানেই সকলোৱে যিবোৰ আমাৰ ভিউৱাৰ্ছ হয় সেইকাৰণে আজি পাহিক ছাৰপ্ৰাইজ দিবৰ কাৰণে আমি এনেই সাধাৰণতে এখন আমাৰ ডাইনিং হয় ডাইনিঙত আমি ভাতেই নাখাওঁ আমি সেই মজিয়াতে ভাত খাওঁ সেনেকৈ ভাল লাগে কিন্তু আজি তাইক ছাৰপ্ৰাইজ দিম চিকেন আনিব দিছোঁ আৰু এনেকৈ লাইট লগাইছোঁ চাওকচোন এনেকৈ ৰঙা নীলা লাইট ইয়াতে ভালকৈ ধৰিব পৰা নাই আৰু ৰেড কালাৰ ব্লু পিংক গ্ৰীণ গল্ডেন এনেকৈ কালাৰত লগাইছোঁ লগাই এনেকৈ ডাইনিং ৰুমটোত এনেকৈ সজাই ৰাখিছোঁ তাইক আজি ইয়াতে ছাৰপ্ৰাইজ দিম আৰু যেতিয়া খাব তেতিয়া মই বেলুন চেলুন অকণমান লগাই দিম চাগে এনেকৈ এইটো আমাৰ কিটচেন আৰু কিটচেনৰ পিছতে আমি ইয়াতে এইটো আমাৰ আলহী আহিলে দিওঁ হেৰি নহয় আৰু আমি ইয়াতে সদায় ভাত নাখাওঁ এনেই আৰু ৰাখিছোঁ বাঁহৰেই হয় এইটো আৰু ইয়াতে আমাৰ একুৰিয়ামটো আছে এনেকৈ এই বাহিৰৰ ফালে এনেকৈ দেখা পোৱা যায় এইটোত এনেকৈ ইয়াতে থাপনাখন এনেকৈ ৰাখিছোঁ এয়া থাপনাখন তাত ইয়াতে মেচিনটো আছে এনেকৈ এইকেইটা আমাৰ হেৰিকেইটা সৰু সৰু নাগাৰাকেইটা পাহিৰ তাল আছে এযোৰ এনেকৈ এনেকৈ ৰাখিছোঁ আমাৰ ইফালে চাওকচোন ভিউটো ইমান ধুনীয়াকৈ দেখা পায় এনেকৈ এইখিনি নেট লগাই দিছে এনেকৈ পথাৰখন দেখিছেনে এনেকৈ পথাৰ আকৌ দূৰত পাহাৰ দেখিছে জানো সেয়া পাহাৰ সেয়া যে সেয়া দূৰত পাহাৰ হয় তাৰ পৰা ভালকৈ দেখিব চাগে দূৰত পাহাৰ আছে এনেকৈ হয় নাজাৰাটো সেইকাৰণে ইয়াতে এইখিনি আমি অকণমান খোলাকৈ ৰাখিছোঁ যাতে বতাহ বাহটো ধুনীয়াকৈ আহে সেইটো কাৰণে এনেকৈ ৰাখি দিছোঁ আৰু মই এইটো ৰুমত আমাৰ যিখিনি যেনেকৈ ধৰক হেৰি বাঁহৰ বস্তুখিনি ইয়াতে ৰাখিবলৈ চেষ্টা কৰিছোঁ এইটো ৰুমত মানে আমি এনেকৈ অকণমান সজাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক আমাৰ এয়া খালৈ এয়া জাকৈ আৰু এইটো চাওক চৰাই বাঁহ এইটো এটা চৰাই বাঁহ এনেকৈ ৰাখিছোঁ এইটো আমাৰ ট্ৰেডমিল ৰাতিপুৱা দৌৰা হয় ইয়াত আৰু এনেকৈ মই হাতে বনোৱা বস্তুবোৰ ইয়াতে ৰাখিবলৈ চেষ্টা কৰিছোঁ এই দুটা মই বনাইছিলোঁ চাওকচোন এই দুটা হেৰিৰ হয় ঝাৰুৰ যিবোৰ খাটিৰে এনেকৈ লগাই লগাই হেৰি কৰিছিলোঁ বনাইছিলোঁ এনেকৈ এটা চেপত কাটি লৈছিলোঁ হেৰি হয় ডাঠ কাগজ বুলি কয় যে সেইটো ডাঙৰকৈ কাটি লৈছিলোঁ তাত এনেকৈ আঠা লগাই গৈছিলোঁ আৰু ইয়াতে মই কালাৰ নাছিলে মই নেইল পলিচি লগাই দিছিলোঁ বিচনী আৰু আমাৰ ইয়াতে এইটো সৰু হোম থিয়েটাৰ এইটো ভিতৰত ডাঙৰ আছে ইয়াতে সৰু এইটো হোম থিয়েটাৰ ৰাখিছোঁ এইকেইটা আমাৰ ফিজকেইটা একুৰিয়ামৰ আৰু এইটো ব্লুটুথটো ৰাখিছোঁ এইটো কাৰণে ইয়াতে অকণমান গান চান আৰু ভিতৰত যদি গান বজাওঁ এইটোৰে বাহিৰলৈ চাউণ্ডটো আহে এইটো ইয়াতে এনেকৈ ৰখা হৈছে ইয়াতে বেড চুইচটো দিয়া আছে লাগিলে তাৰ পৰা শুনিব
মন গ'লে শুনিব পাৰে। আৰু ইয়াতে যদি আমি এনেই বজাব খোজোঁ এইকেইটাত বজাওঁ এনেকৈ আৰু। তো এইটোত মই এনেকৈ অকণমান হেৰিকৈ ৰাখিব খুজিছোঁ আৰু সেইকাৰণে ইয়াতে থাপনাখনো মই ইয়ালৈকে লৈ আহিছোঁ। এতিয়া ব'লক এইটো ঘৰটো দেখালোঁ। ইমান ভালকৈ হেৰি থকা নাই যিহেতু, তথাপি মানে এনেকৈ ৰাখিছোঁ আৰু ইয়াতে আমি যিহেতু পানী কিনিয়েই খাওঁ, এয়া পানীৰ এইবোৰ পানী এনেকৈ ইয়াতে দি লওঁ আৰু পানী কিনি খোৱা হয়। আৰু এই ৰুমটো কাপোৰ এনেকৈ থোৱা আছে কিহৰ কাৰণে জানেনে? বৰষুণ দি আছে, গতিকে ইয়াতে কাপোৰ মেলিবলৈ তাৰ বনাই দিছে। তো ইয়াতে আমি কাপোৰবোৰ মেলি থৈ দিওঁ। লাইট নাই কাৰণে চাগে ভালকৈ ধৰিব পৰা নাই। এইখন আমাৰ পটাখন, এয়া হ'ল কঁঠাল গুটি। ইয়াতেতো আমাৰ ষ্ট'ৰ ৰুম টাইপ হয়, ইয়াতে চিলিণ্ডাৰ, চাউল এইবোৰ আছে। আৰু এইখন চাওক, এইখন এয়া চাইকেল চলাই যে চাইকেলৰ নিচিনাকৈ এক্সাৰচাইজৰ বস্তু হয় এইখন হয়। তাৰপিছত আৰু এইখন এখন ট্ৰেডমিল আছে ইয়াতে। এইখন হ'ল হেৰিখন হয়, ইলেক্ট্ৰনিকখন হয়। ইলেক্ট্ৰনিক যিখন আমি লাইনত চলাব লাগে, সেইখন লাইনত চলাব নালাগে, এখন লাইনত দিব লাগে। এইখন নিজে নিজে চলি থাকে, খোজকাঢ়ি থাকিলে হৈ যায়। আৰু সেই বাহিৰত দেখাখন যে সেইখন পাহাৰ বগোৱাৰ নিচিনাকৈ এনেকৈ খোজকাঢ়ি থাকিব লাগে, আমি ফ'ৰ্চ দিব লাগে। আৰু এইকেইটা ৰুম আমাৰ এনেকৈ বাঁহৰে আছে। এইটো ষ্ট'ৰ ৰুম দেখিছে ন? এয়া নহৰু, এয়া পিঁয়াজ, আলু এইবোৰ এনেকৈ ষ্ট'ৰ ৰুমত ৰখা হৈছে। তেজপাত আৰু এইকেইটা আৰু এইবোৰ ৰুম আৰু আমাৰ এইটো দেখিয়ে থাকে সাধাৰণতে আপোনালোকে ভিডিঅ'ত। মোক দেখা পায় চৰাইজনীয়ে ভয় কৰিলে, ইয়াতে আহিছিলে সোমাবলৈ। মই আহি মানে এইখন ঠিক কৰি দিওঁতে ভয় কৰিলে। দেখিছেনে বাহিৰত সেয়া বৰষুণ দি গৈছে যে এনেকুৱাকৈ আছে। গধূলি হ'বই হৈছে আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ। কি দেখাব পাৰিছোঁ নাজানো, আৰু ঘৰৰ বস্তুবোৰেই দেখাইছোঁ। আজি পাচলি ছিঙিলোঁ ভালেখিনি, এইখিনি দেখাইছোঁ আপোনালোকক। চৰাই বাঁহখন চাওকচোন, চৰাইকেইজনী মানে সৰু সৰু চৰাই যে থাকে, সেই সৰু চৰাইবিধ। এইমাত্ৰ ওলাই গ'ল, মোক দেখা পাই ভয় কৰিলে। ভিডিঅ'টো সামৰণি মাৰিছোঁ ইয়াতে। ভিডিঅ'টো ভাল লাগিলে এনেকৈ মই মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে আৰু মোৰ চেনেলটোত আপোনালোকে কণ্টিনিউ কৰিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব। ধন্যবাদ।